তুমি মোৰ মা হও আৰু মাকৰ কোনো সন্তানে এৰি থৈ যাব পাৰে তুমি আহিছা চোৱাচোন মাৰ কথা মোৰ কি কৈছে মায়ে ভয় কৰিছে মই বোলে মাক এৰি থৈ যাম মই আজি কিছুদিনৰ পৰা অনুমান কৰি আছো দেউতা মায়ে মোক হেৰুৱাৰ ভয় কৰিছে কিয় দেউতা মায়ে কিয় এনেকুৱা কৰি আছে ভয় লাগে ভয় নাই নেকি মোৰ লগৰে কিবা সময় নাই না বিয়ামতে আছো কমলে মধুমা কি কম মোকে একো কমলে একোই নাই কিন্তু মই আজি কথা দিলো মই সমস্ত টকাটিৰ পৰা মই নিজেই কৰিম মই তোমাক অকণমান কষ্ট দিম আমি তোমার বিপদ সবাই নালাগে বলবা নালাগে নালাগে ঠিকই কইছে মই তোমালোকৰ শত্ৰুৰ ছোৱালী মই ইয়াত তোমালোকৰ লগত কি অধিকাৰত থাকিম আহু বৰ্মা বিয়াৰ ভয় কৰিব নহয় আহাচোন তোমালোক তোৰ মা মৰে সুবিধা Subita, Subita, iya de kamu polisi, তুমি হসপিটাল সকালে পড়া করে সোয়া দেখুন না সোয়া মই কি তোমার আজকে বাকি মত হবে সোয়া সোয়া তুমি আপা মনে মরম করা মা তুমি মুক্ত কাপড় করো সেই
তাতে থিয় হৈ যাওক ৰবছাৰ এই কবুত্ৰ মোৰ দুখাৰমান কথা ক'ব লগা আছে হেৰো মোৰ এই হাতখন দেখিছ মই ইচ্ছা কৰিলেতো এতিয়াই এটা চৰ দিব পাৰোঁ কিন্তু মই তোক নিদিওঁ কাৰণ যুদ্ধ ক্ষেত্ৰত পৰাজিত সৈনিক পুনৰবাৰ আঘাত কৰিব নাপায় তাক কঠোৰ দিয়া বুলি কয় মই সেইবাবে তোক ৰেহাই দিলোঁ ছাৰ ইহঁতবোৰক লৈ যাওক আৰু আপুনি যদি পাৰে ইহঁতবোৰক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ ব্যৱস্থা Mother, I go on and do. Holly. Dada, মই তো বিচাৰি আহিছো দাদা তই যোৱাকালি আমাৰ ঘৰৰ পৰা গুচি অহাৰ পিছত তিয়কজনে এখন চিঠি থৈ গৈছিল তোৰ এই পত্ৰবান্ধৱীৰ চিঠি দাদা ঘৰ দাদা চিঠিখন ঘৰ চিঠিখন পঢ়িবি দাদা তাত বোধহয় কিবা গুৰুত্বপূৰ্ণ কথাও থাকিব পাৰে মই আহো দে দাদা কিবা কবি দাদা তহঁতৰ মোলৈ মনত পৰা নাই विष्णुर्वशत्कारो भूत भव्य भवत् प्रभुः भूतकृत् भूत वृद्धावो भूतात्मा भूत भावनः भूतात्मा परमात्मा च मुक्तानां परमो गतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदान्नेता प्रधानः पुरुषेश्वरः नारसिंहः बहु श्रीमान् केशवः पुरुषोत्तमः सर्वशिवस्थाणुर्भूता धर्मितिरव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः